হেল্ল' গাইজ, আজি বনাওঁ আহক এটা নতুন ষ্টাইলত পৰঠা। প্ৰথমে মই বুট আৰু গোটা মগু দি পেলাই এটা পেষ্ট তৈয়াৰ কৰি লৈছোঁ। আৰু ৰুটি দুটামান মই বেলি লৈছোঁ। আৰু এতিয়া ৰুটি এটা লৈছোঁ আৰু তাৰ ওপৰত মই বুট আৰু মগু দি পেষ্টটো ধুনীয়াকৈ ৰুটিটোৰ ওপৰত মিলাই চাৰিওফালে মিলাই পেলাই মই সানি দিছোঁ। আৰু তাৰ পাছতে আৰু এটা ৰুটি মই তাৰ ওপৰতে দি দিছোঁ। আৰু দি পেলাই চাৰিওফালে মই টেপ কৰি লৈছোঁ। আৰু টেপ কৰি পেলাই তাৰ ওপৰত ধুনীয়াকৈ বেলনা মাৰিডাল লৈ মই অকণমান ছাইড দুটা বেলি দিছোঁ। কেৰাহী এখন পাতি তাতে মই অকণমান ঘিউ দি দিছোঁ। ঘিউখিনি ভালদৰে মিলাই লৈছোঁ। আৰু মিলাই হোৱাৰ পাছতে তাতে মই টেপ কৰি লোৱা ৰুটিটো দি দিছোঁ। আৰু এতিয়া তাৰ ওপৰতে আকৌ অকণমান মই ঘিউ দি দিছোঁ। আৰু ঘিউ দি পেলাই গোটেই চাৰিও ছাইডটো মই মিলাই দিছোঁ। আৰু এখন চামুচে মই চাৰিটা ছাইডে সোমাবৰ কাৰণে দি দিছোঁ। আৰু তাৰপাছত ভালদৰে হৈ যোৱাৰ পাছত মই এইটো লুটিয়াই দিছোঁ। আৰু লুটিয়াই দিয়াৰ পাছতে অকণমান ছাইডকেইটা হেঁচি দিবলগীয়া হৈছে, যিহেতু ভিতৰত বুট আৰু মগু পেষ্টখিনি সোমাই আছে। আৰু এনেকৈ অকণমান দেৰি লুটিয়াই ইলুটি কৰি পেলাই মই বনাই আছোঁ। আৰু তাৰপাছত দেখিছেনে মই হেতাখনে এনেকৈ খুচি দিছোঁ, কিয়নো তাৰ ভিতৰত যাতে বস্তুখিনি সিজি যায়। নিসিজিলেতো খাবলৈ ভাল নালাগিব ন। আৰু এনেকৈ কৰি দিয়াৰ পাছত ধুনীয়াকৈ সিজি যায়। আৰু এয়া চাওক আমাৰ হৈ গৈছে। এয়া আমাৰ ৰুটি পূৰা হৈ গৈছে। ৰুটিয়ে কয় পৰঠাই কয় আৰু পূৰা ৰেডি হৈ গৈছে আৰু দেই। ময়ো আজি ফাৰ্ষ্ট টাইম খাইছোঁ। এইটো এটা বহুত হেল্ডি ৰেচিপি হয়। সৰু ল'ৰা ছোৱালীকো দিব পাৰিব আৰু ডাঙৰ মানুহেও খাবলৈ ভাল পাব। বহুত টেষ্টি হৈছে খাবলৈ।